আপোনালোকৰ যি মানে দুই দলৰ মাজত বুজাবুজি আছে এই কথাটো স্পষ্ট হ'ল নেকি বা আপোনালোকে যৌথভাৱে ইলেকশ্যন খেলি আছে? বুজাবুজি কথা নাই। বিটিআৰত ইয়াৰ যে ট্ৰেক্টৰহে আছে এইটো চবৰে অনুভৱ হয় আৰু তেখেতে সঁচা কথাই কৈছে এতিয়া নাঙলৰ টাইম নাই আৰু এতিয়া নাঙল নাই ইয়াৰ ট্ৰেক্টৰৰ মানে এতিয়া পৰীক্ষা লৈ আছে ট্ৰেক্টৰৰ নাঙল মানে ইয়াৰ গুচি যাব আগন্তুক দিনত আপোনালোকে কিমানটা ভোট বুলি চিট পাব বুলি ভাবে? আমি 30টাতকৈ অধিক চিট পাম। ইউ পি পি এলৰ চৰকাৰ হ'ব 40টা সমষ্টিত সকলো সমষ্টিত ইউ পি পি এলৰ চলি আছে সকলো সমষ্টিত চাইকেল ৰেলী হৈছে পদযাত্ৰা হৈছে ৰাইজৰ লগত ভাৱ বিনিময় হৈছে সকলো জাতি জনগোষ্ঠী ইউ পি পি এলত এতিয়া আঁকোৱালি লৈছে একচেপ্ট কৰিছে আৰু সকলো এতিয়া পৰিৱৰ্তন বিচাৰিছে 17 বছৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ সেইটো গুচাই পেলাই এটা ভাল শাসন অনাটো চবেই বিচাৰিছে। আজি হাকামা মহিলাৰে নিজে দুৰ্নীতিৰ সদাগৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। তেখেতৰ আমলত কোনো এটা বিভাগত দুৰ্নীতি হোৱাকৈ নাই, কোনো এটা বিভাগ নাই য'ত দুৰ্নীতি হোৱা নাই, কোনো এটা অঞ্চল নাই য'ত এনেকুৱা ভাল এটা অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিছে। স্কুল কলেজৰ পৰা আদি কৰি অংগনবাড়ী চেণ্টাৰৰ পৰা আদি কৰি কোনো এটা অনুষ্ঠান ভাল ব্যৱস্থা নাই। সেইকাৰণে ৰাইজে বিচাৰিছে বিজেপিৰ লগত আপোনালোকৰ নিৰ্বাচনৰ পিছত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে? যেনেকৈ আমাৰ একো আলোচনা নাই, আমাৰ দলৰ তেনেকুৱা আলোচনা হোৱা নাই। নিৰ্বাচনৰ আগত কি হ'ব আমাৰ এতিয়া ডিচিশ্যন লৈছে ইউ পি পি এলে অকলে আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু ইউ পি পি এলে অকলে মানে চৰকাৰী গঠন কৰিবলৈ আমি বি পি এফ দলে কিমানটা চিট বুলি আপুনি ভাবে? কিমানটা চিট বি পি এফ দলে? ছিংগল ডিজিট পাব। কিমান পাব মই এইটো ক'ব নিবিচাৰোঁ, কিন্তু বি পি এফ দলে যে ছিংগল ডিজিট পাব এইটো চিয়'ৰ হৈছে। কংগ্ৰেছ এটাও সময়